Hotel Mungsang. এয়া আমাৰ অতিকৈ মৰমৰ মহাময় অভিনেত্ৰী ৰিম্পী দাস। আচলতে ৰিম্পী দাস বুলিলে মোৰ ব্যক্তিগত অনুভৱ, মানে বিভিন্ন ভিচিটি চাইছিলোঁ আমি যেতিয়া স্কুলত পঢ়ি আছোঁ। ইমান সুন্দৰ সুন্দৰ অভিনয় আচলতে কেতিয়াও পাহৰিব নোৱাৰি। উজনিৰে ৰেলখনি বুকুতে চলিছে নহয় জানো? এনেধৰণৰ ভিচিটিত সুন্দৰ অভিনয়ৰ জৰিয়তে প্ৰত্যেকগৰাকীৰ বুকুত আপোনত্বৰ কঠীয়া সিঁচিবলৈ সক্ষম হোৱা, সেয়াই মৰমৰ শিল্পী ৰিম্পী দাস বাইদেউ। আৰু আজি ৰিম্পী বাৰ মনৰ অনুভৱ জানিম, কি ক'ব বিচাৰিব? প্ৰথমে আপোনালোক সকলোকে মোৰ বহুত বহুত মৰম নমস্কাৰ। আমোদ দিলে তাৰ বিষয়ে পৃথককৈ কোৱাৰ কোনো প্ৰয়োজন নাই, সেয়া আমি দেখি আহিছোঁ। কিন্তু অনুষ্ঠানৰ শেষত তেওঁলোকে যি অন্তৰস্পৰ্শী যিটো অনুষ্ঠান পৰিৱেশন কৰিলে তাৰ বাবে তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ আমাৰ সমাজ জীৱনৰ কিছুমান বাস্তৱ ঘটনা তেওঁলোকে হাস্যৰসৰ জৰিয়তে হওক বা অনুষ্ঠানৰ শেষত যি তেওঁলোকে সুন্দৰ ৰূপত উপস্থাপন কৰিলে, সঁচাকৈ আমাক আপ্লুত কৰিলে। আমি এনেদৰে তেওঁলোকৰ অনুষ্ঠান সফলতাৰে তেওঁলোক আগুৱাই যাওক আমি শুভকামনা জনাইছোঁ। আৰু উপস্থিত সমূহ দৰ্শকৰ পৰা তেতুল তামুলী লোক কৌতুক গোষ্ঠীৰ শিল্পীসকলৰ বাবে এজনী জোৰদাৰ হাত চাপৰি বিচাৰিছোঁ। ধুনীয়া পৰিৱেশৰ অৱস্থান হৈ আছে, ভয়ে ভয়ে ৰাস্তাত ওলাই গ'ল, আমাৰ ভাল লাগিব।
Thank you.